এখন বিয়াগুম সরকারি কার্যালয় কাগজে কলমে চলিছে এখন কৃষি মহকুমা বিষয়াৰ কাৰ্যালয় কাৰ্যালয়ত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে কৃষকৰ মূৰত কঁঠাল ভাঙি ঘৰতে বহি খাইছে চৰকাৰী দৰমহা অভিযোগৰ পিছতো অভিযোগ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ক'ত আছে এই বিয়াগুম কৃষি বিভাগৰ কাৰ্যালয় চাও আহক আমাৰ এক প্ৰতিবেদন প্ৰথমে এই দৃশ্যলৈ মন কৰক হয় আপুনি ঠিকই দেখিছে ছবিয়ে কেতিয়াও মিছা নামাতে এইখনে হৈছে বৰপেটা জিলাৰ বাগবৰ সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত প্ৰায় 30 বছৰ পূৰ্বে নিৰ্মাণ কৰা কৃষি মহকুমা বিষয়ৰ কাৰ্যালয় কাৰ্যালয়খনৰ বিষয়া কৰ্মচাৰীৰ লগত সুসম্পৰ্ক থকা 2-4 জন কৃষিৰূপী দালালৰ বাহিৰে প্ৰকৃত কৃষক ৰাইজ উপকৃত হোৱা নাই বুলি ৰাইজৰ অভিযোগ চৰকাৰে কৃষকৰ বাবে কেতিয়া কি সামগ্ৰী আবণ্টন দিয়ে নাজানে কৃষক ৰাইজে ঘৰৰ পৰাই নিয়ন্ত্ৰণ হয় বাবে কাৰ্যালয় আজি ভূত বাংলাত পৰিণত হৈছে বিষয়টো কৃষি মন্ত্ৰী অতুল বৰালৈ হস্তক্ষেপৰ দাবী জনাইছে ৰাইজে এইখন এখন কৃষি মহকুমা চৰাঞ্চলৰ মানুহে বহুত আশা কৰিছিল যে ইয়াৰ জৰিয়তে চৰাঞ্চলৰ 99% মানুহ কৃষিজীৱী মানুহে এই অফিচৰ জৰিয়তে উপকৃত হ'ব বুলি বহুত আশা কৰিছিল কিন্তু অফিচখন সৃষ্টি হোৱাৰ পিছৰে পৰা অধিকাংশ সময়তে ইয়াতে কোনো ধৰণৰ বিষয়া কৰ্মচাৰী নাথাকে নাইবা এইখন অফিচৰ জৰিয়তে চৰাঞ্চলৰ মানুহে যিখিনি আশা কৰিছিল তাৰ ন্যূনতম আশাখিনি এইখন অফিচৰ জৰিয়তে পূৰণ হোৱা নাই অধিকাংশ সময়তে বিষয়া কৰ্মচাৰীবিলাকে ইয়াতে নাথাকে মাত্ৰ 2জন 4th গ্ৰেডৰ মানুহ ইয়াতে থাকে যদিও বৰ্তমান এই অফিচখন চাওক হেৰি আছে অফিচ আছে কিন্তু মানুহ নাই এইটো এটা প্ৰকৃততে ভূত বাংলাত পৰিণত হৈছে বৰ্তমান বিভিন্ন সময়ত দেখা যায় যে এইখন কাৰ্যালয়ত যোনবিলাক বিষয়া কৰ্মচাৰী নিয়োজিত হৈ আছে চৰাঞ্চলত 2-1জন দালালৰ বাহিৰে বাকী মানে বাকী কৃষকসকল ইমান উপকৃত হ'ব পাৰে না 2-4জন দালালহে উপকৃত হ'ব পাৰিছে কি ক'ব এইখন নহয় তাৰমানে কথাটা হৈছে এনেকুৱা যে যেহেতু অফিচাৰবিলাকে এইখন অফিচত নাথাকে কৃষিজীৱী মানুহবিলাকে প্ৰকৃত কৃষিজীৱী মানুহবিলাকে তেওঁলোকে হেৰি লাগে নাপায় গতিকে তেওঁলোকে এইখন অফিচৰ জৰিয়তে কি সা সুবিধা আছে কি নাছে সেইবিলাকে তেওঁলোকে গমেই নাপায় যিসকলে এই বৰপেটাত অহা যোৱা কৰিব পাৰে তেওঁলোকেহে ইয়াৰ সুবিধাখিনি লাভ কৰে কিন্তু প্ৰকৃত কৃষক ৰাইজে ইয়াৰ সুবিধাখিনি ঢুকিয়ে নাপায় এতিয়া প্ৰশ্ন হয় কাৰ ছত্ৰছায়াত ঘৰতে বহি চৰকাৰী দৰমহা ভোগ কৰিছে দুৰন্দৰ বিষয়া কৰ্মচাৰীয়ে আমাৰ এই প্ৰতিবেদনৰ পিছত গা লৰাবনে সংশ্লিষ্ট বিভাগটোৱে ব্যৱস্থা গ্ৰহণ কৰিবনে বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে সেয়া হ'ব লক্ষণীয় নগৰবেৰাৰ পৰা ইউনুছ আলী ৰিপৰ্ট খবৰ 24 অসম